স্বয়ংসেৱক গোট খাই আমাৰ বঙালগাঁৱত এক চেনিটাইজেশ্যনৰ ব্যৱস্থা তেওঁলোকে কৰিছে। অতি আদৰণীয় পদক্ষেপ। আমাৰ শ্ৰী শ্ৰী বঙালগাঁৱৰ নগোসাঁই সত্ৰত তেখেতসকলে চেনিটাইজেশ্যন কৰিছে। গতিকে ইমান প্ৰয়োজনীয় পদক্ষেপ আদৰণি জনাইছোঁ আৰু তেখেতসকলৰ এনে পদক্ষেপে আমাৰ দেশত কৰোণামুক্ত কৰাত যথেষ্ট সহায় হ'ব। সমূহ কাৰ্যকৰ্তাক মই অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ তেওঁলোকৰ এনেকুৱা প্ৰশংসনীয় পদক্ষেপৰ কাৰণে। আমাৰ কাৰ্যসূচী মানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সময়ে সময়ে ৰাইজৰ যেতিয়াই বিপদৰ মানে পৰিস্থিতি আহি পৰে তেতিয়া আমি সহায়ৰ কাৰণে আগবাঢ়ি যাওঁ। আগতেও আমি কৰি আছোঁ, বৰ্তমানেও আমাৰ যি কৰোণা মহামাৰীৰ যি প্ৰাদুৰ্ভাৱ বাঢ়ি গৈছে সেই অঞ্চলত মানে বঙালগাঁও অঞ্চলটোত আমি দেখিছোঁ ইয়াত যথেষ্ট সংখ্যক কৰোণা ৰোগী দেখা পোৱা গৈছে। যথেষ্ট মানুহ হোম কোৱাৰেণ্টাইনো হৈ আছে। সেইটো কাৰণে এই অঞ্চলত যাতে ৰোগটো আৰু বিয়পি যাব নোৱাৰে তাৰ প্ৰতিৰোধ হিচাপে আমি আজি চেনিটাইজেশ্যনৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ দেৰগাঁও খণ্ডৰ সকলো কাৰ্যকৰ্তা আহি আমাক সহযোগ কৰিছে, স্থানীয় ৰাইজেও কৰিছে আৰু বিশেষকৈ দেৰগাঁও অগ্নি নিৰ্বাপক বাহিনীয়ে যি আমাক গাড়ীখন দি সহায় কৰিছে তেওঁলোকলৈও আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।